দুৰ্ভাগ্যজনকভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াই সিদিনাখন কৈছে যে হাগ্ৰাম মহিলাৰ ছাৰে কিয় সৰু সৰু গাড়ী লৈ সোমাইছে। তেখেতৰ এই প্ৰশ্নটো অহাটো স্বাভাৱিক, কাৰণ তেখেত এপছুৰ প্ৰেচিডেণ্টৰ পৰাই তেখেতে ৰঙা লাইট থকা গাড়ী লৈ ফুৰে অৰাজনৈতিক সংগঠনৰ পৰাই। আৰু এতিয়া BTCৰ চিফ হৈ পেলাই তেখেতে যিমানখিনি আপোনাৰ উপাৰ্জন কৰিলে, নামী বেনামী ধন যিখিনি তেখেতৰ আছে, তেখেতে নিজে আচৰিত হৈছে যে মই 3 বছৰতে ইমানখিনি মোৰ টকা শেষেই নহয়। হাগ্ৰাম মহিলাৰ 17 বছৰ তেখেতে চলালে, তেখেতৰ কিয় নাই। আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই যিটো দুৰ্নীতিৰ নিদৰ্শন দাঙি ধৰিছে, তেনেকুৱা দুৰ্নীতি হাগ্ৰাম মহিলাই কল্পনাই কৰিব নোৱাৰে। যাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এইবিলাক উলট পালট কথাবিলাক কৈ আছে। আচলতে হাগ্ৰাম মহিলাদেৱে সৰ্বসাধাৰণৰ নেতা, সৰ্বসাধাৰণ জনতাৰ নেতা, পাব্লিকৰ ওচৰত থাকি ভাল পায়। পাব্লিকে য'ত যেনেকৈ যেতিয়া বিচাৰিছে তেখেতে কিন্তু সময় দি আছে। এইটো আজি নহয়, আগৰ পৰাই এইটো আমি দেখিবলৈ পাওঁ। তেখেতে ৰাইজক সময় দিয়ে, যাৰ কাৰণে তেখেতে সদায় এক্টিভ হৈ 3 লাখ ভোটৰ ব্যৱধানত BPF জয়ী হ'ব। ৰাইজে ইতিমধ্যে এই মেণ্ডেট ইতিমধ্যে গ্ৰহণ কৰিছে তেওঁলোকে, আৰু 7 মে তাৰিখে নাঙলৰ ছবিত তেওঁলোকে ভোটদান কৰি আমাৰ বিজয় নিশ্চিত কৰিব। ঈদৰ দিনা কামাল আজাদে নামাজ পঢ়িব পৰা নাছিল, ঘটনাটো কি হৈছিল? ইছলাম ধৰ্মী যুৱক হিচাপে যথেষ্ট দুখজনক, দুৰ্ভাগ্যজনক আৰু নিন্দা কৰিবলগীয়া এটা কাম, গৰিহণাৰ যোগ্য এটা কাম আচলতে কৰিছে। কামাল আজাদ ডাঙৰীয়া এগৰাকী সংখ্যালঘু যুৱক, ইছলাম ধৰ্মী যুৱক। তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ নাই, কোনো ধৰণৰ মানে অভিযোগো নাই থানাত। আনকি তেওঁলোকৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকেও একো ক'ব নোৱাৰে। কিন্তু ঈদৰ আগদিনাখন তেখেতৰ ঘৰত 1 ডজনমান পুলিচ আৰক্ষীৰ লোক গৈ পেলাই হাৰাশাস্তি কৰিলে, ঈদৰ নামাজ পঢ়িবলৈ তেওঁক বাধা প্ৰদান কৰিলে। গতিকে এই ঘটনাটোক আমি নিন্দা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ যি দমন নীতি, আপোনালোকে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়াই ভয়ৰ ৰাজনীতি কৰিব বিচাৰিছে। তেওঁ প্ৰথমে আমাক কি কৰিলে, উচ্ছেদৰ জাননী প্ৰদান কৰিলে, মানুহক ভয় দেখুৱাবলৈ যত্ন কৰিলে, ট্ৰাইবেল বেলৰ সকলো মানুহক ইয়াৰ পৰা উচ্ছেদ কৰি খেদি দিব, এনেকুৱা এটা পৰিকল্পনা লৈছিলে। তেওঁ 1 লক্ষাধিক মানুহৰ লিষ্ট তেনেকৈ বনাইছিলে, মানুহে ভয় নাখালে। হাগ্ৰাম মহিলাই থিয় হ'ল, ৰাইজৰ পক্ষত থিয় হ'ল, যাৰ কাৰণে ক'লে যে 2003 চনৰ আগৰ পৰা যিসকল বসবাস কৰি তেওঁ থাকিব। একেদৰে ছেকেণ্ড ভয় খুৱাবলৈ যত্ন কৰিলে। ডিটেনশ্যন চেণ্টাৰত 12জনকৈ মানুহক BTCৰ পৰা, সমগ্ৰ অসমত ক'তো ধৰা নাই, অনলি BTCৰ পৰা 12জনকৈ মানুহক ডিটেনশ্যন চেণ্টাৰত বন্দী কৰা হ'ল। পৰৱৰ্তী সময়ত এতিয়া এইবিলাকত লাগিছে, তেওঁলোকে ভুৱা প্ৰলোভন দিয়া সেই কামবিলাকৰ বিৰোধিতা কৰাৰ কাৰণেই আজি আমাক ভয় দেখুৱাৰ কাৰণে কামাল আজাদ ডাঙৰীয়াক এনেকৈ হাৰাশাস্তি কৰা বুলি আমি ক'ব বিচাৰোঁ। কিন্তু এইবিলাকে ফল নিদিয়ে। ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ EVM জৰিয়তে দিয়াৰ কাৰণে আমি দাবী জনাই অনুৰোধ জনাইছোঁ।